হোজাই ৰেলৱে ষ্টেচনত লেপটপ চোৰ আটক চন্দন দাস নামৰ এজন ব্যক্তিৰ এজাহাৰৰ ভিত্তিত হোজাই জিআৰপি আটক কৰে চোৰজনক আজি ৰাতিপুৱা 5:30 মান বজাতে চন্দন দাস নামৰ এজন মানুহে মোৰ ইয়াত আহি এখন এজাহাৰ দিলে যে তেওঁ আপোনাৰ আগৰতলা নিউ দিল্লী তেজছ গাড়ীখনত তেওঁ আহি আছিলে হোজাই ষ্টেচন পাওঁতে তেওঁ বাথৰুমত মুখ ধুবলৈ যায় মুখ ধুবলৈ 1 মিনিট পিছত তেওঁ গৈ নিজৰ চিটত দেখে যে তেওঁৰ এখন ৰঙা বেগ ভিতৰত লেপটপ সহ বেগখন নাই তেওঁ ট্ৰেইনৰ ভিতৰত বিচাৰ কৰি যেতিয়া নাপালে তেওঁ নামি দিলে ষ্টেচনত নামি পেলাই আমাক এফআইআৰ দিলে এফআইআৰটো পোৱাৰ লগে লগে আমি হোজাই ষ্টেচনখন আমি চাৰ্চ কৰা শুৰু কৰিলোঁ এজন সন্ধি পদবীয়াল পালোঁ মজিবুৰ তেওঁৰ নাম তেওঁক চাৰ্চ কৰোঁতে তেওঁ ওচৰতে ৰঙা বেগ এখন পালোঁ তাৰ ভিতৰতে লেপটপটো পালোঁ আৰু বছৰীয়াও এই লেপটপখন তেওঁৰ বুলিয়েই কৈছে আৰু এতিয়া আমি তেওঁৰ ওপৰত এটা কেছ এটা লৈছোঁ অহাকালি আমি তেওঁক মাননীয় সংসদৰ লগত হাজিৰ কৰিম ল'ৰাজন ক'ৰ হয় মানে যোনজন ধৰিছে তেওঁৰ ঘৰ হ'ল হেৰি আপোনাৰ ডালিমপুৰ কচুৱা ডালিমপুৰ তেওঁৰ নাম মজিবুৰ ৰহমান তেওঁ আটক কৰি ৰাখিছে তেওঁ আমি কৰায়ত্ব কৰিছোঁ এতিয়া কৰায়ত্ব কৰিছোঁ এফআইআৰখন আমি লামডিং জিআৰপি থানাত পঠাইছোঁ তাতে গোচৰ ৰুজু হ'লে আমি তেওঁ বিধি ব্যৱস্থা ল'ম ঠিক আছে কি নাম তো ঘৰ ক'ত কচুৱা ইয়াতে চুৰি কৰিছিলি হোজাই হোজাইৰ পৰা আৰিফ হুছেইনৰ সহযোগত প্ৰেমেন্দ্ৰ মিশ্ৰাৰ ৰিপৰ্ট NDA 24/7